হেল্ল' মই গৈ আছোঁ জীৱন কি আছে এই জীৱনত মাথো এটা শূন্য যিদৰে এটা শূন্যলৈ জন্ম হয় সেইদৰে এটা শূন্যলৈ এই পৃথিৱীৰ পৰা যাবগৈ লাগিব একো নাথাকে সেই সময়ত সুখ দুখ খং অভিমান হিংসা সা সম্পত্তি টকা পইচা একো নাথাকে থাকিব মাথো এখন উকা কাপোৰ সঁচাকৈ ভাবিলে আচৰিত লাগে যিটো বস্তুৰ কাৰণে মানুহ মৰিবও পাৰে বা কাৰোবাক মাৰিবও পাৰে সেই বস্তুবোৰ কিন্তু মৃত্যুৰ পাছত লগত নিব নোৱাৰে এয়াই জীৱন ও লাগিলে 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 ও ওয়া টিম কেটা ভাঙিলে ওই হই গাড়ী চলাব নাজানো নি টিমৰ পইচা দে এতিয়া মোক হেল্ল' ভুলটো আপোনাৰ হে ওয়া কাক কথা কৈছ এইকেইটা টিমৰ দিয়া কেটা পইচা হলো মোক পাগল থানা লৈ বল ডিমৰ কাৰণে একো নাই, ইমান হ'ব, টকা দিব হ'ব, পাৰে হ'ব। নেব হ'ব মই পইচা দিছোঁ আপোনাৰ দিব পইচা কেইটকা হ'ল 200 টাকা এইকেইটা ডিমৰ 200 আৰে টকা 200 টাকা 200 টাকা এই 200 তলক টাকা 200 টকা ভালকে কথা ক'ব নাজানে নি হ'ব দিয়ক আপোনাৰ দেউতাৰ নামটো কি হয় ঘটুক নন্দন ৰাজখোৱা এইটো ঘটুক নন্দৰ ৰাজখোৱাৰ ৰাস্তা নহয় কি হ'ল, হাঁহিলি যে মানে তাই তোক কি কথা গ'ল গম পাৱ নে কি ক'লে দেউতাৰ নামটো সুধিলে দেউতাৰ নাম মানে তোৰ বাপেৰ ৰাস্তা নহয় এইটো কৈ থৈ গ'ল বাপৰে এইকেইটা ডিমৰ 200 টকা এই পেলা পেলা বাদ দে বল আই তহঁতি পালিহি আহা পালোহি দেই আহোঁতে একো অসুবিধা হোৱা নাই নহয় তহঁতৰ তই অসুবিধাৰ কথা সুধিছ আমি আহোঁতে জমজিতৰ লগ পাই আহিছো মানে তহঁতৰ কিবা অসুবিধা হ'ল এই পাগলটোৰ কথা শুনিবলৈ আহিছ এইটো ফটো আমি বেছি আহা তহঁতি ভিতৰলৈ বল 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 মাৰ তালি বাৰু তহঁতি বহ মই ভিতৰৰ পৰা আহিছোগৈ ঐ আলহী মানে আমিয়ে আৰু পইচা দিছোঁ আমিয়ে মানে কেছটো কি হ'ল গম পাৱ নে কি বাৰু মানে মাছৰ তেলে মাছকে ভাজিলে এয়া চাহ খক তয়ো খা দে গম পাওঁ নে দিগন্ত এই মুখখন জেনেৰেটৰ চলাই দি চলে হ'ব আলহী আহিবৰ কাৰণে দেৰি হ'বৰ কাৰণেহে এনেকে কৈছিলো তহঁতি তাক কিয় জোকাই আছ বাদ দে বল ঐ দাদাহঁত যোৱাৰ পাছত মোক থৈ আহিবিগৈ দেই মই আকৌ নাযাওঁ তই এটা কাম কৰ এই ৰাজদাহঁতৰ লগতে গুচি যাবি নালাগে তই যাব লাগিব তই মানে থাক ৰাজদা শুনাচোন কুহিক লৈ যোৱাচোন মোৰ যাবলৈ এলাহ লাগিছে ঠিক আছে বাৰু দিগন্ত যাওঁ দে হ'ব দে যা তেতিয়া বাৰু বন্ধু যাওঁ বাই 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 ভণ্টি, আহিছো আহিছোঁ ঐ ৰ ইয়াৰ পৰা মই খোজকাঢ়িয়ে যাম দিয়ক ঘৰ ছোৱালীকে আগবঢ়াই দিব পাৰিলোহেঁতেন দাদা আছে নেকি বাৰু ঠিক দেখিলে আছে ডাঙৰ কথা হ'ব বাৰু ঠিক আছে আমি যাওঁ দিয়া
ক'ত গৈছিলি ৰিমজিমহঁতৰ ঘৰলৈ গাভৰু ছোৱালী বেছি ঘূৰি নুফুৰিবি হ'ব দাদা ৰাজদা কওক দাদা ঘৰত নাই নেকি? সি নাই অলপ ওলাই গৈছিলে কিবা কথা আছিলে নেকি নাই, তেনেকুৱা একো কথা নাই। তাৰ ফোনটো লগা নাই, সেইকাৰণে তোমালৈ কৰিলোঁ। বাকী খা খবৰ ভালনে আছোঁ আৰু। তোমাৰ কথা কোৱাচোন। তোমাৰ যে লগৰজনী কুঁহি, তাই খবৰ কেনে? কিয় ৰাজদা আজিকালি তাইও তোমাৰ কথা বৰকৈ সোধে হে কি চলিছে হেইত পাগলী, কি চলিব বাৰু? হ'ব সঁচা কথা ক'লেহে মই হেল্প কৰিব পাৰিম হোৱাটো একো নাই, কিন্তু আজিকালিহে মোৰ একো কথাতে মন নোহোৱা হৈছে। তাইৰ নাম্বাৰটো দিবাচোন তুমি। ঠিক আছে মই মেছেজ কৰি তোমাক দি দিম হ'ব দিয়া, ৰাতি ফোন কৰিম দাদালৈ। অ'কে বাই বাই অ'কে। নাম্বাৰটো তাইৰ পৰা ল'লোঁ, ফোন কৰোঁ দে নকৰোঁ। কি কৰোঁ কৰোঁ। হেল্ল'। কোন হয় মই ৰাজ। ৰাজদা মোৰ নাম্বাৰটো ক'ত পালে ৰিমজিমৰ পৰা ল'লোঁ। সেইদিনা ভালকৈ কথা পতা নহ'লেই নহয়। তুমি বেয়া পাইছা নি ফোন কৰাৰ বাবে? নাই মইতো ভালেই পাইছোঁ কি ক'লা? নাই একো কোৱা নাই মই ভালকৈ নুশুনিলোঁ, কি ভাল পোৱাৰ কথা ক'লা? নাই মই একো কোৱা নাই দেই হ'ব দিয়ক দাদা আহিছে ৰাখিছোঁ বাই বাই ভণ্টি ভণ্টি চাই ফেলা দাদা মোক মাতিছিলি ফোনটো কিয় ৰিচিভ কৰা নাই? কাইলৈ তই ঘৰত থাকিবি, মই আৰু নব চহৰলৈ যাম, অলপ বজাৰ আছে। ঠিক আছে হ'ব কি হ'ল, ফোনটো ৰিচিভ নাই কৰা? হেল্ল'। কোৱা ফোনটো কিয় ৰিচিভ কৰা নাই? মোৰ কিমান টেনশ্যন হৈছিল মইহে জানো। কলিজাটো হয়নে বহুত ভাল পোৱা ন মোক বহুত বেছি। মই জানো দেহা বৰুৱা কি খবৰ? হয় মই ঘৰতে আছোঁ। নাই নালাগে, মোৰ কথা মোৰ ভণ্টিয়ে কেতিয়াও মান্য নকৰে। তাই ৰিজাল্টটো দিয়াৰ পিছতে আপোনালোক আহিব বাৰু। ৰাখিছোঁ এতিয়া। তাইক এবাৰ কথাটো সুধি চাব লাগিছিল নেকি কোনো দৰকাৰ নাই, চৰুক সুধি চাউল সিজাব লাগে বুলি মই নাভাবো। কিন্তু কোনো কিন্তু নাই, সৰুৰে পৰাই তাইক কিমান কষ্টই ডাঙৰ কৰিছো মই জানো, আৰু প্ৰত্যেক ককাকে বিচাৰি নিজৰ ভণ্টিজনী এখন সুখৰ ঘৰলৈ বিয়া হোৱাটো। এই বিষয়লৈ তুমি তাইক একো নকবা, সময়ত মই নিজেই ক'ম। তই বাৰু কথা এটা মন কৰিছনে মিছা? কিন্তু মিছা মাৰি থাকো। তই খাই ভাল পোৱা মিছা মাছ, সেইকাৰণে তোৰ নাম হ'ল মিছা। হ'ব কি ক'ব বিচাৰিছিলি সেইটো ক। আমাৰ বিকুদৰ কি হৈছে? বৰ গহীন হৈ গৈছে, প্ৰেমত ভালকৈ পৰিছে যেন পাওঁ। নাম লিয়া বিকুতৰ হাজিৰ। কিয় মোৰ কথাকে পাতি আছ যেন পাওঁ। নাই কিনো পাতিম, আজি যে বৰ ফূৰ্তিত আছ, কাৰণটো কি? পৰহিলৈ তাই আহিব। কলেজ ষ্টাৰ্ট হ'ব নি? হ'ব। মনটো বহুত ভাল লাগি আছে, কিমান দিন যে তাইক লগ নাই পোৱা। ঠিকেই আছে, ৰিমজিমো আহিব নি? কেলেও তোৰো মন দলে নি? সেই আচলজনী বহিমাৰ এইজনী জোকাই নলবি কিছ নহয় আৰু নালাগে দেই।
নাহে অ' উম, হেল্ল' দাদা ক ভণ্টিয়ে কি ক্লাছ কৰিছে এবাৰ চাই লওক মই দিছোঁ হাট! কি হৈছে তোমাৰ মোৰ মান সন্মান সকলো শেষ কৰি দিলে চোৱা পঢ়া নামত তাই কি কৰি আছে ফোন লগাই তাইলে তাই পঢ়া শুনা কৰিব নালাগে আৰু কুহি অঁ নবৌ কোৱা মানে দাদাৰ গাটো বৰ ঠিক নহয় তুমি পাৰিলে আহিবাচোন অঁ ঠিক আছে মই কাইলৈ ৰাতিপুৱাই যাম নাই নাই চিন্তা কৰিব নালাগে দাদাৰচোন গা ভালেই নবৌ তেন্তে মোক ইমান লৰালৰিকৈ কিয় মাতিলা নবৌ তোক মই মাতি পঠাইছো কিন্তু কিয় প্ৰশ্ন নকৰিবি তই অহা মাহৰ পৰা মোৰ পৰীক্ষা এতিয়া এনেদৰে ক্লাছ ক্ষতি কৰি থাকিলে মোৰ দিগদাৰ হ'ব মনে থাক পঢ়া নামত চহৰত গৈ কি কৰি ফুৰিছ মোৰ চব জনা আছে আজিৰ পৰা তোৰ পঢ়া ইমানতে শেষ ৰাজ বহুত ভাল ল'ৰা দাদা মই তোৰ পৰা জানিব নিবিচাৰো কোন ভাল কোন বেয়া দেওবাৰে তোক চাবলে মানুহ আহিব মই ৰাজক ভাল পাওঁ আৰু ৰাজৰ লগতে বিয়া হ'ম কুহি হেল্ল' ল'ৰাটোক ক'ত যায় কি কৰে প্ৰত্যেক খবৰ মোক দি থাকিবি হ'ব দাদা কিবা এটা কৰিম বাৰু কি হ'ল তোৰ হেল্ল' ৰাজ কুহি কি হৈছে তোমাৰ ঘৰলৈ যোৱাৰ পাছত খবৰেই নাই মই তোমাক এৰি থাকিব নোৱাৰো ৰাজ মোক লৈ যোৱাহি তুমি চিন্তা নকৰিবা মই কাইলৈকে যাম কিবা এটা কৰি খালি তুমি ওলাই আহিবা মায়া মই মানা কৰাৰ পাছতো তাই ফোন পালে কেনেকে নবৌয়ে একো নাজানে দাদা মানে মইহে দিছিলোঁ তুমি আজি আমাৰ ঘৰত নাহিলে মই ভাল পাম তুমি তাইক কিয় তেনেকৈ কৈছা কি হৈছে ৰাজ কিবা প্ৰব্লেম হৈছে নি কি হৈছে আমি কিজানি সমাধান কৰিব পাৰোঁ মোক অলপ টকা লাগিছিল কিমান টকা লাগে অলপ সৰহকৈ লাগিছিল মানে এই ধৰ 20-25 হাজাৰমান টকা ইমানবোৰ টকাটো হঠাতে কিয় লগা হ'ল দিব পাৰিবিনে নোৱাৰো সেইটো ক আৰু তহঁতৰ পৰা মই এইটো ধাৰলৈহে বিচাৰিছোঁ
আৰু 2 দিন দেৰি হ'লেও মই তহঁতক পইচা ঘূৰাই দিম চিন্তা নকৰিবি তেনেকৈ কিয় কৈছ ৰাজ হ'ব বাৰু কিবা এটা মিলাব লাগিব যোগাৰ হ'লে মোক ফোন কৰিবি মই যাওঁ দে ঠিক আছে যা ঠিক আছে যা ঠিক আছে ই আমাৰ পৰা কিবা এটা লুকুৱাই আছে জানো ইমানবোৰ টকা ইয়াক কিয় লাগে সময়ত দেখা যাব ব'ল ব'ল কি হ'ব ক'ত পাম ইমানবোৰ টকা দেউতাও গাটো বেছি বেয়া হৈ গৈছে ইমানবোৰ টকা মই কেনেকৈ পাম ৰাজকো খুজিব নোৱাৰোঁ তাকোতো দৰকাৰ হৈছে পইচা কোনে ফোন কৰিছে হেল্ল' কোন মই কোন সেইটো জনা দৰকাৰ নাই মই জানো তোমাক এতিয়া টকাৰ প্ৰয়োজন নহ'লে তোমাৰ দেউতা নাবাচে টকা মই দিম কিন্তু তুমি মোৰ এটা কাম কৰিব লাগিব কি কাম নাই নাই মই সেইটো কৰিব নোৱাৰোঁ নাই নাই নহ'ব নাই নাই মই এইটো কেতিয়াও কৰিব নোৱাৰোঁ ভাবি চোৱা তুমি নকৰিলে বেলেগেও কৰিব কিন্তু তোমাক বন্ধুক লাগে নে দেউতাক হেল্ল' 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 দাদা ভালে আছে কামৰ কথা ক কামৰ কথা ক'বলৈকে ফোন কৰিছোঁ দাদা ক কি কথা ল'ৰাটো কাইলৈ আপোনালোকৰ গাঁৱলৈ যোৱা কথা আছে কি আপোনাৰ ভণ্টিক পলুৱাই আনিবলৈ কি হয় দাদা কোনো কাৰণতে সি আলাই আহিব নোৱাৰে বুজিছ নহয় মই কি ক'ব বিচাৰিছো হ'ব দাদা বুজিছোঁ কিন্তু হ'ব তোৰ বাকী থকা পইচা তই পাই যাবি ঠিক আছে দাদা হেৰি ৰাস্তাৰ মাজত যে এনেকৈ ৰখাইছে এইটো আপোনাৰ ব্যক্তিগত ৰাস্তা নেকি ঐ চুপচাপ ইয়াৰ পৰা আঁতৰি যা নহ'লে 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 কি আবে, কৰিবি? ইয়াৰ দমটো চা কোন তহঁত আমি কোন কোন তহঁত? সেইটো জনা তোৰ দৰকাৰ নাই তোক ভালে কোন? ভালে কৈছো তই কি? কুলি জীৱনৰ পৰা আঁতৰি যা তই চিন্তা নকৰিবি তোৰ অবিহনে তাই মোৰেই হ'ব এই, আবে কি চাই আছ মাৰ তাক এই, তই অঁ মই তই মোৰ লগত ইমান ডাঙৰ এটা বিশ্বাসঘাতকতা কৰিলি তোক মই নিজৰ বুলি ভাবিছিলো এই কি কৰিছ বাই বন্ধু তই মাফ ঐ কৰি মানুহ দিবি। আহিছে পলা 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 দাদা দাদা সি মোক দেখি গ'ল মই তাক মাৰিব নোৱাৰিলোঁ এটা কামো ভালদৰে কৰিব নোৱাৰো তই মোক অলপ টকা দিয়ক মই ইয়াৰ পৰা বহুত দূৰলৈ গুচি যাম মই তোক 1 টকাও নিদিওঁ আঁতৰি যা তই ইয়াৰ পৰা আপুনি যদি মোক টকা নিদিয়ে তেনে আপোনাৰ কথা মই পুলিচৰ আগত সকলো কথা কৈ দিম কিমান টকা লাগে 5 কোটি টকা যা তই ইয়াৰ পৰা 2 ঘণ্টা পাছত আহিবি ঠিক আছে ঐ ঐ ঐ আ আ আ ঐ এ ৰা ঐ ঐ ঐ আ ঐ নয়ন নয়ন বৰুৱা ওলাই আহক দিগন্ত তই ইমান কেলে চাইছ ভিতৰলৈ আহ আপোনাৰ লগত বহি মই ইয়াত কথা মহলা মাৰিবলৈ অহা নাই মই মাত্ৰ কেইটামান প্ৰশ্নৰ উত্তৰ বিচাৰি আহিছোঁ ইমান চৰি কথা নকবি তই এখন ভদ্ৰ মানুহৰ ঘৰ ভদ্ৰৰ মুখাখন এৰক মিষ্টাৰ নয়ন বৰুৱা তই কিন্তু সীমা চেৰাই গৈছ দিগন্ত কাৰ লগত কথা পাতি আছ পাহৰ নাযাবি নাই পাহৰা মই ভদ্ৰৰ মুখা পিন্ধা এটা গুণ্ডাৰ লগত কথা পাতি আছোঁ
দিগন্ত নিচিঞৰিব। কি হৈছে? কি ভুল আছিল তাৰ? আপোনাৰ ভণ্টিক ভাল পাইছিল, সেইটোৱে ভুল আছিল নেকি? কি হৈছে দিগন্ত দা? মই একো বুজি পোৱা নাই। সোধা তোমাৰ দাদাক, এটা নিৰ্দোষী ল'ৰাক মানুহ লগাই মৰাইছে। কি? ৰাজ বহুত সহজ সৰল ল'ৰা, নিস্বাৰ্থভাৱে ভাল পায় তোমাক। কিন্তু সি পালে কি? এইবোৰ সকলো মিছা কথা। ভণ্টি তই ভিতৰলৈ যা। সঁচা কথা। দাদা, তই ইমান নিষ্ঠুৰ হ'ব পাৰিবি বুলি মই ভবা নাছিলোঁ। তুমিতো ইমান নিষ্ঠুৰ নাছিলা। এজন সৎ মনৰ, এজন দয়ালু মনৰ মানুহ আছিলা। কাকো তই বুলি এষাৰ টান কথা কৈ নোপোৱা মানুহজন আজি কি হৈ গ'ল? মোক ৰাজৰ ওচৰলৈ লৈ ব'লা দিগন্ত দা। ক'ত আছে সি? সি চিৰদিনৰ বাবে এই ঠাই এৰি যাবলৈ ওলাইছে। নাই নাই, সি মোক এৰি যাব নোৱাৰে। মোক লৈ ব'লা তাৰ ওচৰলৈ দিগন্ত দা। তই যাব নোৱাৰ। তুমি তাইক আজি বাধা নিদিবা। তুমি যোৱা। মায়া তুমি মূলত তৰ্ক নকৰিবা। এবাৰ ল'ৰাটোৰ কথা ভাবা। ময়ো এদিন ঘৰৰ অবাধ্য তোমালৈ অহা নাছিলোঁ। মোৰ দাদাহঁতে যদি তোমাৰ নিচিনা কৰিলেহেঁতেন, তুমি জানো মোৰ অবিহনে থাকিব পাৰিলাহেঁতেন? পইচাৰে সঁচা মৰম কিনিব নোৱাৰি। ৰাজে কুহিক বহুত ভাল পায়। তাইক যাব দিয়া আজি। ৰাজ, ৰাজ। মোক ক্ষমা কৰি দে ৰাজ, মই ডাঙৰ ভুল কৰিলোঁ। টকা বাহিৰে মই একো চিনি নাপালোঁ। ক্ষমা খুজি কিয় লাজ দিছে দাদা? তোমালোকৰ এই পবিত্ৰ প্ৰেমৰ আগত মই অহংকাৰো হাৰ মানিলে। তোমালোকৰ এই প্ৰেমৰ এনাজৰী কেতিয়াও ছিঙিব নিদিবা। কি হ'ল ৰাজ? ইমান এটা সুখৰ মুহূৰ্তত তোৰ মনটো বেয়া কিয়? আজি মৌচুমলৈ বহুত মনত তাৰ পৰিছে। নিচিনা ঠগবাজ এটাক মনত পেলাকৈ নেপেলোৱাই ভাল। যিয়ে নহওক, প্ৰথমতে সি আমাৰ লগৰ, তাৰপিছত সি কিবা হ'ব পাৰে। এতিয়া ব'ল। আপোনাৰ প্ৰেম যদি সঁচা হয়, প্ৰেমত যদি বিশ্বাস থাকে, যিমানেই বাধা নাহক কিয়, যিমানেই সমস্যা নাহক কিয়, জয় সদায় প্ৰেমৰেই হ'ব। ৰাজ আৰু কুহিৰ প্ৰেমৰ মাজত অলেখ বাধা আহিছিল। তেওঁলোকৰ সঁচা ভালপোৱাৰ আগত অলেখ বাধাও হাৰ মানিলে। তেওঁলোকৰ এই পবিত্ৰ প্ৰেমৰ এনাজৰীডাল সদায় যাতে বান্ধ খাই থাকে, তাৰেই কামনা কৰিছোঁ।